হেল্ল' এভৰিৱান ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ চ' আজি মিনি ব্লগত আপোনালোকক সকলোকে মই লৈ যাম মেডাম মেফি ফেষ্টিভেললৈ আপোনালোকে সকলোৱে জানে যে মেডাম মেফি হৈ গৈছে আহোমৰ মেইন ফেষ্টিভেল এণ্ড সেয়া চ' এগৰাকী আহোম হিচাপে এভৰি ইয়েৰ নিজৰ ফেষ্টিভেলটো এনেকৈ গৈ পেলাই উদযাপন কৰিবলৈ দেখিবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে এণ্ড এইবাৰটো সঁচাকৈ বহুত ভাল লাগিলে কালচাৰটোৰ বিষয়ে এনেকৈ আৰু বেছি দেখিলে এনেকৈ সকলোকে লগ পালে সঁচাকৈ বহুত ভাল লাগে চ' এইবছৰ আমি গ'লোঁ মই আৰু খুৰী গৈছোঁ আমি জয়ানগৰৰ আপোনালোকৰ যোনটো টাই আহোমৰ অফিচ আছে আমি তালৈ গ'লোঁ আৰু সঁচাকৈ গৈ বহুত ভাল লাগিলে তেওঁলোকে বহুত ভালকৈ অৰ্গেনাইজ কৰিছে এণ্ড সকলো মানুহক লগ পায়ো ভাল লাগিলে এণ্ড পাছত আপোনালোকৰ প্ৰিঞ্চি এণ্ড গীতিও আহিছিলে চ' তেওঁলোককো আপোনালোকে দেখিব মই যোনটো মেইন ব্লগ বনাইছোঁ তাত আপোনালোকক দেখাম চ' আমি প্ৰায় 1:30 মানত গৈ পালোগৈ এণ্ড তাৰপিছত এয়া আপোনালোকৰ সেৱা কৰি মেলি তাৰপিছত আমি আৰু তাৰপিছত আপোনালোকৰ অকণমান থাকিলোঁ মেলিলোঁ এণ্ড তাৰপিছত এয়া আপোনালোকৰ ওপৰৰ পালৈকে দেখাইছোঁ এণ্ড তাৰপিছত আপোনালোকৰ খোৱাওতো আছিলে অভিয়াছলি পৰ্ক আছিলে দাইল আছিলে এণ্ড চিকেন আছিলে আৰু বাকী আপোনালোকে ফুল ব্লগত চাবলৈ পাব